मैदेरनि उरखारजों कुमारिकाटा बेलकुटिनि गंसे नखरा सिलिंखार। तामुलपुर जिल्ला कुमारिकाटा हाग्रा बिफाननि बेन्दोंआव थानाय बेलकुटि गामिनि गंसे नखरखौ थांनाय हरनि समाव थेर-बेथेरै सिलिंखार खालामलांजोबदों हाग्रानि मैदेर फालोआ। बेलकुटि गामिनि सबिता बसुमतारीनि नखरनि इन्जुरखौ बोफायलांजोबनायजों लोगोसेनो माइ माइरं, जि-जोम, गाननाय जोमनाय, फराय बिजाब, साइकेल गोदानजों लोगोसे ओंखाम संनानै जाग्रा थौ, साराय, गारहा बायदिखौ थेर-बेथेर खालामलांजोबदों। जायनि थाखाय नखरनि सुबुंफोरा थानो उन्दुनो ओंखाम संनानै जानो राहा गोथेनानै थानो गोनां जादों। हाग्रानि मैदेरजों आंगो न'खौ सिलिंखार खालामजानाय दुखुथिया नखरनि फिसाइयाबो थांनाय माखासे सान सिगाङावसो थैना थांदोंमोन। थिग बेबायदिनो समावनो हाग्रानि मैदेर फालोआ नखरखौबो सिलिंखार खालामलांदों। नखराव फिसाज्ला फैलाव बसुमतारी 10 थाखो, मनजित बसुमतारीया 9 थाखो आरो फिसाजो बैराथि बसुमतारीया 7 थाखोआव फरायगासिनो दं। बिसोरनि फराय बिजाब आरो गाननाय जोमनायफोरखौबो थेर-बेथेर आलाय-सिलाय खालामलांजोबदों। बेनिखायनो दुखुथिया नखरा सोरखारनिफ्राय थाबैनो अनसुंथाइ मोननो हास्थायदों। 3-4 বছর ধরে আমার এই অঞ্চলত আমার বগাজুলি, এনসি আঙারঘাটা, চেঁচাপানী, কারকেলা, মটমপাৰ আঙাৰঘাটা, তাৰপিছত আমাৰ এই মানে নামচৰীয়া, পলকাটা এই অঞ্চলবিলাকত মানে আজি 3-4 বছৰ ধৰি হাতীটো মানে খুব মানে আগৰ চাই বেছিকৈ উপদ্ৰৱ কৰা হৈছে। আৰু সেই বনৰীয়া হাতীবিলাক মানে আগতে অলপ মানে মানুহবিলাকে অলপ খেদিলে গৈছিলে, কিন্তু আজিকালি তেনেকৈ নহয়। প্ৰায় মানে মানুহ কেতিয়াবা মাৰা আমি পাইছোঁ, যোৱা বছৰ বা আগৰ বছৰ তেনেকৈ সেই বছৰো মাৰিছে। এতিয়া আজিও তেনেকৈ মানে আমাৰ মটমপাৰ আঙাৰঘাটাত ৰাতি 11টামান বজাত আহি পেলাই মানে এটা ফেমিলি মানে ঘৰত যিখিনি সামগ্ৰী আছিলে ধানৰ পৰা চাইকেল টাইকেল বাচন বৰ্তন চব মানে ভাঙি চিঙি চুৰমাৰ কৰিছে। লগতে মানে ঘৰৰ মানুহখিনিও হয়তো এওঁলোকে ওচৰত পালে মানে এটাক কৰিলে হয়, কিন্তু ঘৰৰ মানুহখিনি চাইড হোৱাৰ কাৰণে আজি সেইখিনি নহ'ল, ভাগ্য ভাল। ইয়াৰ কাৰণে আমি ডিপাৰ্টমেণ্ট অনুৰোধ কৰিব বিচাৰিছোঁ, আজি দৰংগাঁও জুলি সমষ্টি আমাৰ UPPLৰ বিভিন্ন পদবী থকা বিষয়ববীয়াসকল আৰু মই TCLC হিচাপে আমাৰ এই ফেমিলিটোক কিছু মানে সহায় কৰিছোঁ। আৰু লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই কিছু সহায় কৰিছে। আৰু আশা কৰিছোঁ ভৱিষ্যত যাৰ মানে ডিপাৰ্টমেণ্টে আমাৰ এই বনৰীয়া হাতী যিটো বৰ্তমানলৈকে সেই অঞ্চলত মানে খুব বেছিকৈ মানে উপদ্ৰৱ কৰা হৈছে, ইয়াৰ বিষয়ে মানে কিছু ইনিচিয়েটিভ ল'ব আৰু লৈছে। আৰু ভৱিষ্যতত যাতে তেনেকৈ কৰিব নোৱাৰে ইয়াৰ কাৰণে বেছি ইনিচিয়েটিভ ল'লে ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু এই ক্ষতিগ্ৰস্ত যিখিনি ফেমিলি সেই ফেমিলিবিলাকক আমি যিখিনি সাহাৰ্য পাৰে গভৰ্ণমেণ্টৰ পৰা আমি এইটো দিব লাগে বা আমি দিয়াৰ কাৰণে অনুৰোধ কৰাৰ কাৰণে চেষ্টা কৰিম। সেইখিনি আমি মানে চেষ্টাটো কৰি আছোঁ। 10টামান হৈছিল, সেই 10টামান বজাত দুটা আগত আহিছে হাতীটো, আহি পেলাই পূৰা মানে এই দুটাটোৱে 2 ঘণ্টামান থাকিছে। আৰু চব তাহাঁতৰ ঘৰত যিখিনি বস্তু আছে এইটো কাপোৰ কানি আৰু ধান আছে, ঘৰ আছে আৰু গৰুও আছিল, সেইটো একো কৰা নাই গৰুটো, তথাপি পলালে গৰুগিলা। তাৰপিছত এনেকুৱা কোনো উৎপাত মই থাকিবই পৰা নাই। তাৰপিছত এতিয়াতো আপোনালোকে এতিয়া দেখা পাইছে নিউজৰ মাজতে দেখা পাইছে আপোনালোকে। এতিয়া মানে আমিও বহুত দুখ লাগছে আৰু তাৰমানে কি কৰিম। এতিয়াতো তাৰ গিৰাককেইটা মৰি গ'ল, এইটো কাজ কৰ্মই কৰিব পৰা নাই। এতিয়া তাহাঁতৰ ওলাবৰ কাৰণে খৰচা পাতিৰ কাৰণে একো কিবা নাই আৰু সুবিধা নাই। তাৰমানে চব ধান চাজ আৰু এই বাচন পাতিগিলা চব খাই দিলাক। তাৰপিছত আৰু বিচনাগিলা চব ভাঙি গ'ল, বেৰাগিলাও চব ভাঙি দিলাক। এনে 10:30 আহিছে দুটাটো। তাৰপিছততো চব তাহাঁতে ভাঙি আছে, 2 ঘণ্টামান তাহাঁতে চব গৈছে। আমিও খেদছোঁ মানে পাৰা নাই আৰু মতে চাপিয়ে যায় তাহাঁতে। মানে আগত দুটাই আহিছে, তাৰপিছত এইফালে পূৰা আমি খেদি আছোঁ আৰু খেদিহে যায় তাহাঁতে। তাৰমানে এই দুটাটো তাৰমানে বহুত ভাঙাৰ সময়ত মানুহ ভিতৰত আছিল, ঘৰ মানে এই ল'ৰাটো ইফালে জুই পুৱাই আছিল, মানে খেদি আছিল, তাত ডাইৰেক্ট খেদি আহিছে আৰু ল'ৰাটো অলপ কোনো বাচিছিল, ডাঙৰ ল'ৰাটো। তাৰপিছত এই ল'ৰাটো এই বছৰ মেট্ৰিক পৰীক্ষা দিব। এতিয়াতো গিৰাকো তাৰ দেউতাক এইকেইটা মৰি গ'ল। এতিয়াতো ঘৰটো চলবা বহুত অসুবিধা তাহাঁতৰ ঘৰ। এতিয়া মই ভাবোঁ আৰু আমাৰ মাননীয় আমাৰ তামোলপুৰ সমষ্টিৰ MLA মাননীয় ডাঙৰ জলেন ধিমাৰী ছাৰে তাহাঁতক ঘৰটো চাই ফালে অলপ কিবা সহায় কৰিব লাগে। তাৰমানে চলা মানুহ তাহাঁতৰ এতিয়া ঢুকি গ'ল। এতিয়া ছাৰ মই বহুত টানা তেনেকৈ চলি আছিল, হাজিৰা কৰিছিল। বোৱাৰী হয় তাক মই এই বোৱাৰীয়ে হাজিৰা কামটা কাটি আছিল, এনেকুৱা খাব লগা বাধ্য হৈছে। আৰু তাৰ ল'ৰাই এই বছৰ ফাইনেল পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা দিব। এতিয়া চাইকেল 3খন আছিল, এইগিলা চব ভাঙি দিলাক। ধান অলপ আছে খাবৰ কাৰণে, এইটো গ'ল। বিচনা চিচনা চব, এইটো চাউলো নাই এতিয়া। আৰু বাচন পাতি যি আছিল চব ভাঙি দিলাক। এতিয়া আমি চৰকাৰৰ পৰা তাকে আমি ৰাইজৰ হয় বা গাঁৱৰ হয় আমি অনুৰোধ কৰোঁ, আমাৰ মাননীয় ডাঙৰ আমাৰ তামোলপুৰ সমষ্টিৰ
MLA মাননীয় জলেন दैमारि सारे जे এইটো ঘৰকটো সহায় কৰে পিছত চলবার কাৰণে ঘৰ সব বানবার কাৰণে বা তাহাঁতৰ এই পঢ়া শুনাৰ কাৰণে এই টেবুল পাতি সব ভাঙি দিলাক এইবিলাক কিনি দিয়ে আৰু আমাৰ গাঁৱৰ পৰা আমি মানে এইটো অনুৰোধ জনাইছোঁ আৰু ছাৰক फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA MSc BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन बेजों लोगोसे बिगियान फोरोंगिरि इंराजि आयदानि फोरोंगिरि बिगियान आयदानि फोरोंगिरि हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन बेनि दान बान्थाखौ 9 निफ्राय 14 रोजानि गेजेराव होनाय जागोन हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन बेनि दान बान्थाखौ 9 निफ्राय 14 रोजानि गेजेराव होनाय जागोन हस्टेल फोरोंगिरि महरै बिजाथिया BA BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन बेनि दान बान्थाखौ 8 निफ्राय 10 रोजानि गेजेराव होनाय जागोन गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन